তো গাইছ আমি এতিয়া যাব ওলাইছোঁ শিৱৰাত্ৰিৰ কাৰণে মন্দিৰত তো আমাৰ মন্দিৰত শিৱৰাত্ৰিৰ আয়োজন চলি আছে তো শিৱৰাত্ৰিত যাওঁ ক'ত কি হৈছে চাই আহোঁ তো ৰাতিও যাম এতিয়া বৰ্তমান ক'ত কি হৈছে চাই আহোঁ তো আপোনালোকেও ভিডিঅ'টো চাই থাকিব এনেই বন্ধু তো গাইছ এতিয়া ঠগি দিয়া চলি আছে তো এতিয়া বৰ্তমান আকৌ হোৱা নাই প্ৰায় টকিলি হ'ব যি হ'ব লাগে তো আমি অলপ পিছত ঘৰত যাম আকৌ আহিম টেপ কৰি তো গাইছ আমি মানে মন্দিৰৰ পৰা আহিলোঁ কাৰণ এতিয়া মন্দিৰত বহুত মানুহগিলা মানে ঘৰত যাব ধৰিছে হলা চলা দি তো এতিয়া আকৌ অলপ পিছত যাম তো অলপ পিছত আপোনালোকক দেখাই আছোঁ তো এতিয়া আমি ঘৰত যাওঁ আজি আমি যাই আছোঁ মন্দিৰত এতিয়া কি দৃশ্য দেখাই লওঁ প্ৰথমতে তো গাইছ তুই টাইম না তুই বগৰী খাওঁ চখ লাগছে আকৌ আৰু ৰাস্তাত বগৰী খাব গৈছে মানে তো তোমাৰ ভাইছে তোমাৰ ভাই যোৱা নাপালোঁ ভিডিঅ' কৰি মন্দিৰত যাই লগ কৰিছোঁ সেনেকৈ আমি মন্দিৰ পাই গ'লোঁ তো মন্দিৰত মন্দিৰ ৰাতিপুৱা লাইট জ্বলাই থৈছে ভিতৰত কি আছে আপোনালোকক দেখাই আছোঁ পাৰিলে বহুত আছে ভিডিঅ' চলি আছে আজগৰা মোক দিব আজগৰা মোক দিওঁ দি আজগৰা মোক দিব ঠিক আছে ভাং দিয়া সূতাটো বনাইছে এটা বনাইছে সূতাটো ভিডিঅ' সূতাটো বনাইছে চ' গাইছ এতিয়া বৰ্তমান বাজিল 9:30 তো আমি এতিয়া যাই আছোঁ মন্দিৰত আজি খাবা পথত দি যাম তো আজি খাই আহোঁ এতিয়া এটা পাৰি আছা দেৰি হ'ল আমাৰ বাকীবিলাক গাজি খাই আহিলে আমাৰ উঠালত দেৰি হ'ল সেইকাৰণে আমি এতিয়া যাব ওলাইছোঁ তো গাজিটো খাই আহোঁ আৰু হেৰিও খাব লাগিব কি নাম আছিল ভোক নেকি কি নাম সূতা সূতা গাইছ অলপ খাওঁ আজি একগিলাচ মানে বেছি নাখাওঁ এটা গাইছ বহুত খায় তো মই ইমান নাখাওঁ আৰু কোন পেল হৈ আছে ৰাতি গাইছ ইমান তাক দেৰিকৈ নাখিলোঁ কাৰণ ঘৰত গালি খোৱাটো চান্স থাকে তো এতিয়া যাওঁ য'তে যাই আপোনালোকক লগ কৰি আছোঁ আমি যাই আছোঁ ৰাস্তাত উঠিম আৰু পথত লেণ্ডিং কৰিছোঁ গাইছ ইফালে মন্দিৰত পুতিছে আছে পুকুৰী খাই কি জানো মই কেনেকৈ ৰাস্তাত উঠি ল'লি আমি এতিয়া যাই আছোঁ এতিয়া বুটটো ধোৱা নাই আৰু সেইফালে মানে ভাং খাই আছে এইকেইটা লিখি ভাং খাই আছে এইফালে এইখিনিত ফাইনেল গাইছ আমি বুট পাই গ'লোঁ মানে তো সূতাটো ল'ব বাকী আছে তাৰপিছত ঘৰত যাম সূতা চব পাই গ'লোঁ কল চল সূতা চব পাই গ'লোঁ তো এতিয়া আমি এটা খাব আৰু মই ঘৰত যাই খাম গাইছ তো গাইছ আমি এতিয়া ঘৰত যাইছোঁ ভিডিঅ'টো ভাল লাগি লাইক এটা কৰিব আৰু যোনটো নতুনকৈ আছে চেষ্টা কৰিব তো লগ পাম নতুন এটা ব্লগত